ভিজিট কৰিছে, গাঁৱৰ অঞ্চলৰ ৰাইজৰ লগত মত বিনিময় কৰিছে আৰু অতি সোনকালে ইয়াত ডিপিআৰটো তেখেতসকলে যিহেতু প্ৰিপেয়াৰ কৰিব, ইয়াৰ পিছত টেণ্ডাৰৰ প্ৰক্ৰিয়া চলিব আৰু এই দলংখন ভালকৈ নিৰ্মাণ কৰি উলিয়াবৰ কাৰণে পৰ্যাপ্ত পৰিমাণৰ যিমানখিনি ধন আছে সেইটো ৱৰ্ল্ড বেংকৰ পৰা PWD ডিপাৰ্টমেণ্টত তেখেতসকলে হস্তান্তৰ কৰিব। এই দলংখনৰ কাৰণে ৰাইজে যিহেতু বহুত অসুবিধাত আছিলে, এই অসুবিধা নিশ্চয় দলংখন নিৰ্মাণ হৈ যোৱাৰ পাছত নাইকিয়া হ'ব আৰু ৰাইজে বহু বছৰ ধৰি এই দলংখন যে নিৰ্মাণ কৰিব লাগে ইয়াৰ কাৰণে দাবী দাৱা জনাইছিলে, কিন্তু চৰকাৰৰ কোনো পুঁজিৰ পৰা আঁচনিখন দিবৰ কাৰণে সুবিধা নোপোৱাত আজিলৈকে দলংখন বনাব পৰা নগ'ল। কিন্তু মোৰ আপ্ৰাণ চেষ্টাত মই বাৰে বাৰে যুঁজ দিয়াৰ কাৰণে আজি অসম চৰকাৰৰ সহযোগত ৱৰ্ল্ড বেংকৰ এই পুঁজিটো চেংচন হিচাপে পাবৰ কাৰণে সক্ষম হৈছোঁ। মই আশা ৰাখিছোঁ অতি সোনকালে ডিপিআৰটো হৈ যোৱাৰ পাছত টেণ্ডাৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব আৰু এইখিনিকে সমাপ্ত কৰিবৰ কাৰণে বা এইখিনি কামটো সফলভাৱে কৰিবৰ কাৰণে ৰাইজৰ সহায় সহযোগিতা লাগিব। ইয়াত ৰাইজৰ অজৰ আপত্তি যদি থাকে, অসুবিধা হ'ব কাম কৰিবৰ কাৰণে, গতিকে সকলো শ্ৰেণীৰ ৰাইজৰ, সকলো জাতি জনগোষ্ঠীৰ এই অঞ্চলত যিহেতু বসবাস কৰা আমাৰ মানুহসকল আছে, ৰাইজসকল আছে, আমাৰ এই অঞ্চলবাসী ৰাইজৰ সবৰে সহায় সহযোগিতাৰ প্ৰয়োজন। তেওঁলোকে দলঙৰ কাৰণে যিহেতু মাত মাতিছিলে, দাবী জনাইছিলে, দলংখন হোৱাৰ পথত যিহেতু আগবাঢ়িছে আৰু গতিকে মই আশা কৰোঁ ৰাইজে চবে সহায় সহযোগিতা আগবঢ়াব। আজি ইতিমধ্যে 4-5টামান দলংখন মই অলৰেডি একেলগে অফিচাৰ আৰু মোৰ সতীৰ্থসকলক লগত লৈ পেলাই চাইছোঁ আৰু য'ত নেকি আমি চেংচনটো দিয়া হৈছে, প্ৰথম আজি আমাৰ চাউথ শিঙিমাৰী দতমা চাৰ্কেলৰ অধীনত চাউথ শিঙিমাৰী তাতে চালোঁ। তাৰ পাছত আমি চালোঁ লাউৰিপাৰা, আমাৰ ডুমাৰগুৰি আৰু ফুলকুমাৰী ৰোডৰ ওপৰত আছে যিটো দলং। ইয়াৰ পিছত আমি চালোঁ BK ৰোড টু আমাৰ নাৰেংগুৰি, গাম্বাৰী বিল টু নাৰেংগুৰিলৈকে যোৱা যিটো ৰাস্তা। ইয়াৰ পাছত চালোঁ আমি চিন্থলিবাৰী ফাটাকাটা ৰোড, তাতো দলং এটা আছিলে আৰু ইয়াৰ পৰা চিধাকৈ আমি ইয়াত আহিলোঁ কপৰাগাঁও আমাৰ বিনাকাটা সংযোগী যিটো ৰাস্তাৰ ওপৰত আউটিহাৰা নদীৰ যিটো দলং, সেই দলংখনত আজি আমি চাই আছোঁ এই মুহূৰ্তলৈকে। ইয়াৰ পিছত আকৌ 5টামান আছে, এই 5টাটো আজিৰ ভিতৰতে আমি শেষ কৰিম। আকৌ ইয়াৰ পিছত মোৰ আকৌ 15টা আহিব লগা আছে, এই 15টাও পৰ্যায়ক্ৰমে আকৌ যেতিয়া আহিব তেতিয়া চাই দিম। দলংখনৰ অৱস্থা এতিয়া কমপ্লিটলি একেবাৰে জৰাজীৰ্ণ অৱস্থাত আছে। মানুহবিলাকে আহ-যাহ কৰিবৰ কাৰণে যথেষ্ট অসুবিধা হৈছে। আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে স্কুল কলেজবিলাকত যাবৰ কাৰণে, আমাৰ বয়োজ্যেষ্ঠ নাগৰিকসকলে যাবৰ কাৰণে, আহিবৰ কাৰণে, মুঠতে যাতায়াতৰ কাৰণে এই অঞ্চলৰ ৰাইজে যিহেতু ভুগিছে। গতিকে মই ৱৰ্ল্ড বেংকৰ এই আঁচনিৰ অধীনতে ইয়াত এটা অসম চৰকাৰৰ PWD বিভাগৰ পৰা ৱৰ্ল্ড বেংকৰ পুঁজি লৈ পেলাই তেখেতসকলে যিটো দলং বনায়, ইয়াৰ নামত যিটো এটা আঁচনি আছে, এই আঁচনিৰ অধীনত মোৰ সমষ্টিৰ পৰা এই ফাৰ্ষ্ট ফেজ হিচাপে মই এইবাৰ টোটেল 11টা দলং চেংচন কৰি আনিছোঁ আৰু এই অলৰেডি চেংচন হোৱা দলংবিলাক আজি আমাৰ গুৱাহাটীৰ পৰা ৱৰ্ল্ড বেংকৰ যিসকল ইঞ্জিনিয়াৰ আছে, অফিচাৰসকল আছে, তেখেতসকলে যোৱাকালিৰ পৰা আমাৰ 11টা যিটো দলং নতুনকৈ চেংচন হোৱা বনাব লগা যিটো দলং আছে, এই ছাইটবিলাক তেখেতসকলে এটা স্পট ভিজিট কৰিছে আৰু তেখেতসকলক ময়ো সহযোগ আগবঢ়াইছোঁ। মোৰ দলৰ কৰ্মী বন্ধুসকলেও মোৰ লগতে আমাৰ বিনাকাটা গোসাইগাঁওলৈকে যোৱা যিটো সংযোগী ৰাস্তা, সেই ৰাস্তাৰ লগত ইয়াত যিহেতু এটা মাজত আমাৰ আউটিহাৰা নদী আছে, সেই নদীখনত বহু বছৰ